নমস্কাৰ, মই মৰমী মোৰ ইউটিউবৰ প্ৰথমটো মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটোৱে মোৰ প্ৰথম লং ভিডিঅ' হয়। আৰু এতিয়া আমি আহি আছোঁ পথাৰলৈ। একদম বহুত ৰ'দ দি আছে, চাওক। যিহেতু আমি গাঁৱৰ ছোৱালী, গাঁৱলীয়া মানুহ, তো আমাৰ ঘৰত গৰু, ছাগলী, হাঁহ চব আছে। আৰু আজি ঘৰত কোনো নাই, বাহঁত নাই, ভিনদেউহঁত নাই। তো মোৰ পাল পৰিছে যে গৰু ছাগলী আনা। তো আহি আছোঁ গৰু নিবলৈ, আৰু সোনকালে আহিছোঁ বহুত। এইফালে চাওক, একদম ৰ'দ হৈ আছে, বিলি ওলাই আছে। সোনকালে আহিছোঁ কিয়, আৰু পাছত দিগদাৰ হ'ব অকলে অকলে আহিবলৈ। আৰু মোৰ লগত আহিছে আমাৰ এইজনী ছোৱালী, ভাগিন হয়। আমি দুজনী আহি আছোঁ আৰু গৰু নিবলৈ। আৰু প্ৰথমটো ইউটিউবত প্ৰথমটো ভিডিঅ' যে এনেকৈ মই দিব পাম ভবা নাছিলোঁ। ভাবিলোঁ আজি আহিছোঁ যেতিয়া এনেকৈ ভিডিঅ' এটা বনাই দিওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু মই হ'লোঁ মৰিগাঁও ছোৱালী, মৰিগাঁৱত ঘৰ মোৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে, প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব প্লিজ। আৰু আমাৰ গাঁৱৰখন অকণমান আপোনালোকক দেখাম, প্লিজ চাব দেই। এইফালে সেইখিনিতে ইটা ভাটা আছে, আৰু সেইখিনি পাতিদৰা কয়। আৰু এইফালে চাওক, একদম পূৰা আমি পথাৰ মাছ পালোহি। আৰু এইজনী গ'ল, ইমান ধুনীয়া লাগিছে। এফালে ঘূৰি দিয়া। হাই কেনেকুৱা লাগিছে চাওক পৰিৱেশটো। আৰু সেইফালেতো ৰাস্তা হয়, ৰাস্তা। এতিয়া যিহেতু পুহমাহ সোমাইছে, আঘোণৰ পথাৰত একদম ধুনীয়াকৈ ধান কাটি শেষ কৰিলে। আমাৰো ধান কৰিছিলে, ধান কাটি শেষ কৰিলে আৰু মাৰিলেও। যোৱাকালি মানে গোটেইখিনি ধানৰ কাম শেষ হ'ল, আৰু ধান ভৰাই কৰি মানে গোটেইখিনি কাম ক্লিয়াৰ হৈ গ'ল। আৰু আপোনালোকৰ ফালে খেতি কৰে নে নকৰে, সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে চাওক, এজনী আমাৰ বগী আই, আৰু এইজনী আমাৰ কলি আই। এজনী লগতে বগী আই দেই, কিন্তু মই কলি আই জমনি কৰিছোঁ। এইফালে চাওক, গৰু ক'ৰবাত যাব খাবলৈ ইমান দূৰলৈ ফুটি থৈ দিছে, এতিয়া গলিবই নোৱাৰি। গাইজ আহি আছোঁ গৰু লৈ, একদম আমাৰ এইজনী আৰু এইজনী।